অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ চলচ্চিত্ৰ পৰিচালক ৰীমা দাসে। হয় বন্ধু বান্ধৱীসকল, এইমাত্ৰ আহিছে চলচ্চিত্ৰ পৰিচালক ৰীমা দাসৰ এটি বিশেষ খবৰ। খবৰটো পাই সঁচাকৈ খুবেই ভাল লাগিছে। ৰীমা দাসৰ আছে এটি অতি ডাঙৰ ভাল খবৰ। তেখেতৰ খবৰটো পাই গোটেই অসমবাসীয়ে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। পিছে ৰীমা দাসৰ ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো চাই থাকিব। নিজৰ সক্ৰিয় প্ৰতিভাৰে বিশ্বৰ চলচ্চিত্ৰ জগতত উজলি উঠা অসম কন্যা ৰীমা দাস 2024 বৰ্ষৰ অস্কাৰ কমিটিৰ সদস্য হিচাপে মনোনীত হোৱাত অত্যন্ত আনন্দিত হৈছে অসমবাসী। এয়া অসমবাসীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। মানৱ সম্পন্ন চিনেমা নিৰ্মাণেৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা পৰিচালকগৰাকীয়ে অসমৰ সমাজ জীৱনৰ বিভিন্ন বিষয়ত সৰব হৈ আহিছে। বিশেষকৈ প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত ৰীমা দাস ডাঙৰীয়ানী বাইদেউৰ ভূমিকা শলাগ ল'বলগীয়া। খবৰটো পাই সঁচাকৈ খুবেই ভাল লাগিল নহয়নে? আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলৈ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।